আমাৰ ব্ৰহ্মাণ্ডখন বহু ডাঙৰ, ইমানেই ডাঙৰ যে যাৰ কল্পনা কৰাটোও সম্ভৱ নহয়। এই বিশাল ব্ৰহ্মাণ্ডখনত আমাৰ পৃথিৱীয়ে নহয়, কোটি কোটি গ্ৰহ, তৰা, গেলেক্সি আছে। আমাৰ পৃথিৱীটো বাদেই দিয়ক, আমাৰ গেলেক্সি যাৰ ডায়মিটাৰ 1,05,700 লাইট ইয়াৰ, এইখনো বিশাল ব্ৰহ্মাণ্ডৰ এটা অনুপৰমাণুৰ সমান। এই ব্ৰহ্মাণ্ড ক'ৰবাত সূৰ্যতকৈও লাখ লাখ গুণ বেছি গৰম, ক'ৰবাত বৰফতকৈও ঠাণ্ডা, ক'ৰবাত বিলিয়ন লাইট ইয়াৰলৈকে অকল এন্ধাৰ, ক'ৰবাত বিলিয়ন লাইট ইয়াৰলৈকে কেৱল পোহৰ। ক'ৰবাত আমাৰ সূৰ্যতকৈও লাখ লাখ গুণ ডাঙৰ তৰা আছে, ক'ৰবাত জীৱনৰ অস্তিত্ব আছে, ক'ৰবাত সময়ৰো অস্তিত্ব নাই। কেতিয়াবা আপোনালোকৰ মনত প্ৰশ্ন আহিছেনে যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ জন্ম কেনেকৈ হৈছিল? আহক আজি এই বিশাল ব্ৰহ্মাণ্ডখনৰ জন্মৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। এতিয়া আমি সময় বহু পিছলৈ যাম। 13.8 বিলিয়ন বছৰ আগত, যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ একো অস্তিত্বই নাছিল, নাছিল মানে একোৱেই নাছিল, আছিল মাত্ৰ এটা বিন্দু। সেই বিন্দুটোতে সোমাই আছিল গোটেই অনন্ত ব্ৰহ্মাণ্ড, গেলেক্সি, তৰা, টাইম, সকলোবোৰ সেই বিন্দুটোতে সোমাই আছিল। যিটো বিন্দু এদিন হঠাৎ ব্লাষ্ট হৈ চাৰিও চাইডে বিয়পি ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, আৰু তাকে কয় বৈজ্ঞানিকসকলে দ্য বিগ বেং থিয়ৰী। আৰু সেই বিস্ফোটৰ পৰাই সময় অস্তিত্বত আহিছিল। লাহে লাহে সময় যাই যাই গেলেক্সিবোৰৰ জন্ম হৈছিল, তাৰপিছত লাহে লাহে তৰা, গ্ৰহ ইত্যাদিৰ জন্ম হৈছিল। সেনেকৈয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ জন্ম হৈছিল।